हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু বহুত দিনৰ মূৰত আপোনালোকক মটো ব্লগত লগ পাইছো বহুত দিন আপোনালোকৰ মাজত মটো ব্লগ লৈ আহানে আৰু আজি বহুত দিনৰ মূৰত লৈ আহিছো আৰু আজি আপোনালোকে সম্পূৰ্ণ ফ্ৰেমটো বেলেগ দেখা পাইছে চাব পাৰে আপোনালোকে সম্পূৰ্ণ ফ্ৰেম বেলেগ আৰু এইখন এক্সপালস 200 হয় এইখন একদম নতুন মাল গেলা পুরা নতুন ফুললি নতুন এইখন দেখাইছো গাড়ীখন আপোনালোকক আৰু পাছফালে আহি আছে আমাৰ খান্না জিআৰ R15 ভাৰ্জন 4 লৈ আহিছে আজি দুটা আজি এখন এই খান্নাৰ কটিখন নাই পাছত দেখি পাছা মডিয়াটো খোলা আছে জিপ আৰু গাইজ সদায় স্পৰ্টছ সেগমেণ্টত থাকোঁ আজি অফ ৰোডিং সেগমেণ্টত আহিছোঁ আৰু আজি দুটাই মজা জেগাত যাইছোঁ খান্না হাউচ দি জোচ দিছ স্পৰ্টছ সেগমেণ্ট আৰু অফ ৰোডিং সেগমেণ্ট গাইজ মজা একদম আজি আৰু অফ ৰোডিং ৰাস্তা পালি অলপ ভালো লাগ হয় তো গাইজ দেৰি নকৰোঁ মজা কালেকশ্যন আছে এছ মটৰ্ছত আছোঁ পোনপ্ৰথমে আপোনালোকক কৈয়ে দিছোঁ এছ মটৰ্ছত বহুত ধুনীয়া কালেকশ্যন আছে আপোনালোকক দেখাই আছোঁ গোটেইখিনি কালেকশ্যন তাৰ আগতে আপোনালোকক এক্সপালছ আৰু R15 ভাৰ্জন ফেনৰ দুটা ফিডবেক দি আছোঁ চলাই তাৰপিছত আপোনালোকক গোটেই নতুন কালেকশ্যনখিনি দেখাম এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিপুছ ব্লগ ৰাইট গাইজ এতিয়া আমি যাই আছোঁ ধমধমা চাইড মানে পাগলা দিয়াৰ পাৰফালে যাই আছোঁ এটা ধুনীয়া লোকেশ্যনত জাষ্ট গাড়ীখনৰ দুটামান চিনেমেটিক শ্বট দেখাই দিম আপোনালোকক আৰু অলপ ৰিফ্ৰেছমেণ্টো লাগে অলপ নেচাৰেল পৰিৱেশত যাইছোঁ কিমান আৰু এই মানে যন্ত্ৰণাৰ মাজত থাকোঁ টাউনত বিৰক্তি হৈ গৈছে খান্না আজি পাত্তাই দিয়া নাই বিফোৰ না গাইজ যি পাত্তাই দিয়া নাই আৰু ইফালে মই এক্সপালছ গাইজ বাকী এক্সপালছখন চলে বেয়া নালাগে মজা আৰু বিশেষকৈ এইখন না অফ ৰোডত মজা লাগে এইখন চলাই সেইখনত কিন্তু অফ ৰোডত নাই পেইন এনেকুৱা বেক পেইন হয় ন সেইখনত অফ ৰোডত এইখনত কিন্তু একো টেনশ্যনে নাই একদম ৰাজাৰ আসনত বহি থকা হেন পাই গাইজ পাগলা দিয়া ৰিজৰ্টলৈ আৰু এইটো পাগলা দিয়া নদীটো হৈ চাব পাৰে এতিয়া নদীটোত একোৱেই নাই কিন্তু যিটো পাগলা আমি ডুব লয় না বাৰিষা কালততো আপোনালোকে আচৰিত হৈ যাব তো এতিয়া আমি যাই আছোঁ গাইজ পাগলা দিয়া ৰিজৰ্টত আৰু এক্সপালছ 200 অফ ৰোডিঙৰ সৈতে একদম মজা খান্দাক চাব ভাল হ'ব খান্দাৰ পিঠিকে নহ'ব গাইজ আহিয়ে বনাইছোন তো গাইজ ৰাতিপুৱাই বৰষুণ গৈছে ইফালে আমাৰ ইফালেও গৈছে বাৰু বৰষুণ যোৱাৰ কাৰণে পেক হৈ আছে ৰাস্তাটো সেইখন আগত পাগলা দিয়া ৰিজৰ্ট অলমষ্ট পালোৱে অলৰাইট গাইজ চাব পাৰে এতিয়া আহিছোঁ পাগলা দিয়া ৰিজৰ্টৰ পাৰত আৰু চাব পাৰে ৰিজৰ্টখন এনেই পিকনিক যেতিয়া ছিজন থাকে তো এতিয়া ধুনীয়া কৰি ৰাখে এতিয়া বাৰু খেতি কৰিছে ইফালে আৰু বাকী গাছকেইডালৰ বহুত এটা ঠাণ্ডা পৰিৱেশ আৰু ইয়াতে আছে 1 ফ্ৰেম চাব পাৰে খান্না আহিছে এতিয়া খান্নাই এক্সপালছত বহি আছে পূৰা মজা আৰু এইখন R15 ভাৰ্জন 4 তো ইয়াৰ কেইটামান আপোনালোকক দুয়োখন গাড়ী চিনেমেটিক দেখাই আছোঁ তাৰপিছত চিধা যাই আছোঁ আপোনালোকৰ SH মটৰ্ছৰ বাকীবিলাক কালেকশ্যন দেখাব বাকী ইয়াতে চাওক লোকেশ্যনটো চাই গৈ মজা খান্না কেনে মজা আৰু ৰেড পুৰা মিলি লৈছে গাইজ পুৰা মিলি লৈছে আৰু গাইজ কেটাৰিং পাৰ্টি এনেই আহিছোঁ আমি Don't wanna sleep in, cause I got something to prove. I gotta take what I hate and finally make a move. I think of you and all the shit you don't do. Well, I'ma make hella sure that I don't become you. I have no regrets, yeah, I'll tie up my chest. I'll never forget what it's like to be in debt. Been stabbed in the back bed, I'll show you what happens. Pass me the অলৰাইট গাইজ এতিয়া পাগলা দিয়া ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ বাকী চিনেমেটিক শ্বৰ্টকেইটা আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব গাইজ আৰু বাকী এতিয়া যাইছোঁ চিধা SH মটৰ্ছত আৰু যিখিনি ষ্টক আছে দেখাই আছোঁ তো গাইজ লগ পাই আছোঁ চিধা SH মটৰ্ছত হেল্ল' গাইজ এতিয়া পোনপ্ৰথমে আপোনালোকক আৰম্ভ কৰিম এক্সপালছ 200 চাব পাৰে ৰেড বিউটি হয় এইখন ৰঙা কালাৰৰ পূৰা আৰু চাব পাৰে একদম ছাছপেনশ্যন মজা এইখনৰ আৰু অফ ৰোডিঙৰ কাৰণে এইখন কম বাজেটত একদম জব্দিখানা বাট আৰু ইফালে চাব পাৰে ABS মডেল হয় নন স্ক্ৰেচ হয় নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় তো মনিৰুল এইখন কিমান চনৰ হয় 2021 গাড়ী 2021 মডেল হয় আর রানিং আছে আপনার অ্যারাউন্ড 22,000 কিলোমিটার হয় 22,000 আর এটার আস্কিং প্রাইস আছে 95,000 তো 2021 মডেল হয় আৰু BS6 মডেল হয় এইখন আৰু 22,000 অলমষ্ট ৰানিং হৈছে এইখন আৰু প্ৰাইচ আছে অনলি 95,000 এইখন যদি অন ৰোড কিনিব যায় তো সেই হিচাপত এইখনৰ বহুতে আপোনালোকৰ ছেভিংছ হৈ আছে কোনোবাই যদি ল'ব খোজে ল'ব পাৰে এইখন আৰু এইখন হয় একচুৱেলি ফাইনেন্সো হৈ যাব তো ৰিফাইনেন্সটো হৈ যাব ৰিফাইনেন্স যাব মোটামুটি 40 পৰা 42 43 এনেকুৱা ডাউন পেমেণ্ট দিলে ওলাই যাব তো অনলি 40 পৰা 45 ভিতৰত ডাউন পেমেণ্ট দিলে এইখন এক্সপালছ 200 ওলাই যাব নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় তো যেতিয়া যাওঁ আপুনি 180 ফালে এইখন 180 নট 220 180 হয় এইখন 180 F হয় নন ABS মডেল ডিছ ভেৰিয়েণ্ট হয় দেখাই দিছোঁ গাড়ীখন চাব পাৰে নন স্ক্ৰেচ হয়
নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় তো এইখন কিমান চনৰ হয় এইটো 2019 মডেল হয় আৰু এইটোৰ প্ৰাইচ আছে আপোনাৰ 74,000 74,000 তো 2019 মডেল BS4 আৰু প্ৰাইচ আছে 74,000 আৰু কিলোমিটাৰ কিমান মান হৈছে মোটামুটি এৰাউণ্ড 38-40 30 to 40 তো 30 to 40 ৰ ভিতৰত আছে এৰাউণ্ড ৰানিং এইখন 180F এতিয়া আছে এইখন 220F চাব পাৰে ব্লু কালাৰ প্লাছ এইফালে উইণ্ডশ্বিল্ডখন চেঞ্জ কৰা আছে চাব পাৰে আৰু এইফালে চাব পাৰে 46 দেখাই দিছোঁ এইখন গাড়ীখন নন ABS মডেল ডিছ ভেৰিয়েণ্টৰ ব্লু কালাৰ তো এইখনৰ কিমান চনৰ মডেল 2019 BS4 মডেল হয় আৰু এইটো ৰানিং আছে 32 নে 36,000 আছে 36,000 আৰু এইখনৰ প্ৰাইচ আছে 81,000 তো 81,000 অনলি আৰু আছে আপোনালোকৰ এইখন BS4 মডেল হয় 2019 মডেল অ'কে গাইজ এতিয়া আছে চাব পাৰে এইখন পালচাৰ NS 200 হয় ABS মডেল হয় ছিংগল চেনেল ABS হয় এইখন দেখাই দিছোঁ হোৱাইট কালাৰ হয় BS4 মডেল হয় এইটো আৰু এইখন কি মডেলটো কিমান চনৰ 2018 একদম লাষ্ট মডেল 2018 একদম লাষ্ট মডেল আৰু এইটো ৰানিং আছে আপোনাৰ 20,000 নে কি হৈছে 28,000 তো 28,000 আছে এইখন পালচাৰ NS 200 2018 শেষৰ মডেল অলমষ্ট 19 বুলি ক'ব পাৰি আৰু প্ৰাইচটো কিমান চাইছে এইটো 76,000 86 তো 86,000 আছে আস্কিং প্ৰাইচ আৰু NS বহুতে ল'ব খোজে মনিৰ উল্টা তো এইখনৰ ডাউন পে'মেণ্ট কিমান মান আহিব এইটো ডাউন পে'মেণ্ট মোটামুটি 45,000 মান তো 45,000 মানত ওলাই যাব এইখন NS 200 আৰু NS 200 বহুতে ভাল পায় যদি ল'ব খোজে আপোনালোকে এছিছ মটৰ্ছত কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকক দি দিম মই আৰু বাকী এতিয়া আছে এইখন ক্লাছিক 350 দেখাই দিছোঁ ৰয়েল এনফিল্ডৰ ABS মডেল হয় এইটো ABS ভাৰ্জন হয় এইখন দেখাই দিছোঁ ব্লেক কালাৰ হয় BS6ৰ হয় গাড়ীখন দেখাই দিছোঁ আৰু ৰানিংটো আপোনালোকক দেখাই দি আছোঁ মেনুৱেল মিটাৰ 21,000 ৰানিং হৈছে দেখাই দিছোঁ এইখনৰ কিমান চনৰ মডেল 2020ৰ মাজৰ মডেল হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 1,55,000 তো 1,55,000 আছে এইখন 2020ৰ মাজৰ মডেল হয় ৰয়েল এনফিল্ড ক্লাছিক 350 ABS ভাৰ্জন তো গাইজ এতিয়া আছে বহুতে পচন্দ কৰে এইখন R15 ভাৰ্জন 4 মেট ব্লেক এডিশ্যনটো হয় দেখাই দিছোঁ ডুৱেল চেনেল ABSৰ সৈতে আহে এইখন R15 ভাৰ্জন 4 দেখাই দিছোঁ চাব পাৰে অলপ পেক চেক লাগি আছে বাৰু একো নাই 28 ৰেজিষ্ট্ৰেশ্যন বাক্সা হয় চাব পাৰে তো এইখন কিমান চনত হয় 2023 চনত 2023 বৰ্তমান চলি থকা ৰানিং বছৰৰে তো ৰানিং ইয়াৰ একদম এইটো 2023 কেইমাহ হৈছে এইটো 4 মাহ হ'ল অনলি 4 মান্থ হ'ল তো অনলি 4 মান্থ ওল্ড হয় এইখন R15 ভাৰ্জন 4 মেট ব্লেক এডিশ্যন হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 1,65,000 তো 1,65,000 আছে আস্কিং প্ৰাইচ আৰু এইখনৰ ৰানিং কিমান মান হৈছে ৰানিং 13,000ৰ পৰা 14,000 আছে 13,000 পৰা 14,000 তো অনলি 13,000 পৰা 14,000 আছে 4 মাহ পুৰণি হয় এইখন আৰু এইখনৰ ডাউন পে'মেণ্ট কিমান মান আহিব ডাউন পে'মেণ্ট এখনৰ মোটামুটি 50 দিলেও ওলাব হয় কিন্তু 50 দিলে বেংক ষ্টেটমেণ্ট লাগিব হয় আৰু তাৰ হেৰি লাগিব চিভিল থাকিব লাগিব তো চিভিল থাকিব লাগিব আপোনালোকে -1ত থাকিলে নহ'ব আৰু বাকী লাষ্ট 3 মান্থ বেংক ষ্টেটমেণ্ট লাগিব যদি 50,000ত ল'ব খোজে এইখন R15 ভাৰ্জন 4 মেট ব্লেক এডিশ্যন এইখন যদি 50,000ত আপোনালোকে ল'ব খোজে ডাউন পে'মেণ্ট দি তো তাৰ অলপমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তো দাদাই কৈ দিব এইখিনি যদি 50,000 ডাউন পে'মেণ্ট দিয়ে যদি তেখেতৰ চিভিল শ্ব' কৰি পেলাই যদি গাড়ীখন হৈ যায় তেতিয়াহ'লে 3 দিন বা 2 দিন ৱেইট কৰিব লাগিব গাড়ীখন ডেলিভাৰীৰ কাৰণে আৰু যদি 70 বা 75,000 ডাউন পে'মেণ্ট দিয়ে তেতিয়া কথা নাই একেদিনে হৈ যাব কাৰণ 50,000 দিলে আপোনালোকৰ কিয় 3 দিন ৱেইট কৰিব লাগিব আপোনালোকৰ 1 লাখ এভভ লোন হ'ব তো 1 লাখৰ ওপৰত লোন হ'লে আপোনালোকে 3 দিন ৱেইট কৰিব লাগে ভেৰিফিকেশ্যনৰ কাৰণে এতিয়া স্কুটিৰ লাইন আপ আছে তো স্কুটি দেখাই আছোঁ এতিয়া বহুতে স্কুটিও ডিমাণ্ড কৰে তো গাইজ এণ্টৰ্ক দেখাই আছোঁ পোনপ্ৰথমে এণ্টৰ্ক চব তো এণ্টৰ্ক 125 আৰু আপোনালোকে চাব পাৰে এইখন কালাৰটো চাব পাৰে একদম নন স্ক্ৰেচ হয় ফুল বডি দেখাই দিছোঁ ডিছ ভেৰিয়েণ্টৰ গাড়ীখন বাক্সা ৰেজিষ্ট্ৰেশ্যন তো এইখন এণ্টৰ্কখন কিমান চনৰ এইটো 2020 চনৰ 2020 মডেল আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 62,000 BS4 ন BS4 মডেল হয় আৰু ৰানিং কিমান মান হৈছে ৰানিংটো চাব লাগিব এৰাউণ্ড 25 মান হ'ব 25 তো এৰাউণ্ড 25 মান আছে আৰু 62,000 আস্কিং প্ৰাইচ আছে নেগোচিয়েশ্যন অলপ চলপ হৈ যাব ডিলাৰ ভিজিট কৰিলে চ' গাইজ এতিয়া আছে চাব পাৰে আৰু এখন এণ্টৰ্ক 125 আৰু এইখনত আপোনালোকৰ গাৰ্ডবিলাক লগোৱাও আছে দেখাই দিছোঁ নন স্ক্ৰেচ হয় বডি গাড়ীখন বাক্সা ৰেজিষ্ট্ৰেশ্যন হয় এইখন কিমান চনৰ এইটো 2022ৰ 7 মাহ তো 7 মাহ হৈছে মাত্ৰ 2022 লাষ্টৰ মডেল হয় এইখন 7 মান্থছ ওল্ড অনলি আৰু ৰানিং কিমান মান হৈছে ৰানিংটো এইটো চাব লাগিব পাহৰিলোঁ এইটো বেছি হোৱা নাই আৰু মোটামুটি 15-16 মান হ'ব বিল' 20,000 আৰু 20,000 ডাউনত আছে আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 80,000 তো 2022 মডেল হয় 7 মান্থছ ওল্ড অনলি বিল' 22,000 ৰানিং আছে আৰু আস্কিং প্ৰাইচ আছে 78,000 ন
না 80,000 80,000 আছে আৰু নেগোচিয়েশ্যন অলপ চলপ হৈ যাব আৰু এতিয়া আছে আৰু এখন এণ্টৰ্ক য়েলো কালাৰৰ দেখাই দিছোঁ ব্লেক য়েলো এইখনৰ ডিছ ভেৰিয়েণ্ট আৰু এইখন কিমান চনত এইটো BS6 2021 লাষ্টৰ মডেল 21 অক্টোবৰৰ মডেল আৰু এইটো ৰানিং আছে আপোনাৰ মোটামুটি 24 মান আছে 24,000 মান তো 24,000 অলমোষ্ট ৰানিং আছে এইখন এণ্টৰ্ক 125 ব্লেক এণ্ড য়েলো মডেল আৰু বাকী প্ৰাইচটো কিমান আছে এইখনৰ এইটোৰ প্ৰাইচ আছে আপোনাৰ মোটামুটি ধৰক 75,000 তো 75,000 বাৰু এতিয়া আছে আৰু এখন এণ্টৰ্ক আজি এণ্টৰ্ক আৰু এইখন গ্ৰে কালাৰ ব্লেক আৰু গ্ৰে এডিশ্যনটো হয় দেখাই দিছোঁ চাব পাৰে টায়াৰ কণ্ডিশ্যন চাব পাৰে পুৰা নতুন হৈ আছে গাড়ী এইখন কিমান চনৰ এইটো 2019 লাষ্ট মডেল 2019 লাষ্ট মডেল আৰু এইটো 65 আছে 65,000 তো 65,000 আছে আপোনালোকৰ এইখনৰ 2019 মডেল হয় আৰু আপোনাৰ BS4 আৰু BS6 মাজত ডিফাৰেঞ্চ কি এইটোৰ আপোনালোকে হেডলেম্পটো চাব পাৰে এইটো চাব পাৰে DRL-টো আহি যায় ইয়াত DRL-টো নাহে এইখিনি ডিফাৰেঞ্চ আছে বাকী গোটেইখিনি অলমোষ্ট গাড়ীখন চেম এতিয়া আছে এইখন মেট ব্লেক ফেচিনো দেখাই দিছোঁ চাব পাৰে গাড়ীখন ধুনীয়া হৈ আছে একদম তো এইখন কিমান চনত এইটো 2019 ফেচিনো হয় আৰু এইটোৰ দাম আছে আপোনাৰ 40,000 তো 2019 মডেল হয় ফেচিনো আৰু 40,000 আস্কিং প্ৰাইচ আছে অনলি তখন গাড়ী পুৰা নন স্ক্ৰেচ আৰু ৰানিং কিমান মান হৈছে এইখন দেখাই দিছোঁ আপোনাৰ 31,000 ৰানিং হৈছে তো গাড়ীখন একদম এখন হাততে থকা গাড়ী এইখন একোৱে হোৱা নাই আৰু এতিয়া আছে এইখন হুণ্ডা ডিঅ ৰেড কালাৰত দেখাই দিছোঁ চাব পাৰে ডিঅ'খন তো এইখন কিমান চনত এইটো 2019 মাজৰ মডেল 2019 মাজৰ মডেল আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 56,000 তো 56,000 আছে অনলি এইখনৰ ৰানিং 2019 মাজৰ মডেল হয় আৰু কিলোমিটাৰটো দেখাই দিছোঁ 33,000 ৰানিং হৈছে এইখন হুণ্ডা ডিঅ অলৰাইট গাইজ এতিয়া চাব পাৰে এইখন আপোনালোকৰ FZ 250 হয় দেখাই দিছোঁ গাড়ীখন ব্লেক কালাৰৰ হয় এইখন নন ABS মডেল ডিছ ভেৰিয়েণ্ট হয় ব্লেক কালাৰত আছে চাব পাৰে গাড়ীখন তো দাদা এইখন কিমান চনৰ এইটো 2019 মডেল হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 70,000 তো 2019 মডেল হয় আৰু আস্কিং প্ৰাইচ আছে 72,000 এইখন FZ 250 আৰু এতিয়া আছে এইখন FZ ভাৰ্জন 2 হয় দেখাই দিছোঁ চাব পাৰে এইখন চাব পাৰে এইখনৰ ডিছ ভেৰিয়েণ্ট হয় নন ABS মডেল এইখন কিমান চনত এইটো 2018 মডেল হয় আৰু এইটোৰ দাম আছে 60,000 তো 18 মডেল হয় আৰু 60,000 আস্কিং প্ৰাইচ আছে এইখন FZ ভাৰ্জন 2 এতিয়া আছে এইখন হিৰো গ্লেমাৰ দেখাই দিছোঁ চাব পাৰে একদম গাড়ী গপগপীয়া হৈ আছে তো এইটো মডেল বহুতে ভাল পায় দেখাই দিছোঁ এইখন কিমান চনত এইটো 2017 গাড়ী হয় আৰু এইটো 53 আছে 53,000 তো 53 আছে 2017 মডেল আৰু এতিয়া আছে এইখনৰ সৰু ভাই ছুপাৰ স্প্লেণ্ডাৰ দেখাই দিছোঁ চাব পাৰে এইখন কিমান চনত এইটো 2018 মডেল আৰু এইটোৰ দাম আছে 59,000 তো 59,000 আছে এইখন ছুপাৰ স্প্লেণ্ডাৰ হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে এতিয়া আছে পালচাৰ 150 গাইজ দেখাই দিছোঁ ব্লেক এণ্ড ৰেড কালাৰৰ ডিছ ভেৰিয়েণ্ট মডেল হয় এইখন কিমান চনত এইটো 2018 একদম লাষ্ট মডেল হয় আৰু এইটোৰ প্ৰাইচ আছে 72,000 তো 72,000 2018 লাষ্টৰ মডেল বাকী ইণ্ডিকেটৰকেইটা চেঞ্জ কৰা আছে শ্লিম একদম অলৰাইট গাইজ গুদামত আহিলোঁ এতিয়া গুদামতো ষ্টক বহুতখিনি আছে তো তাৰ মাজত বাছি কেইখনমান দেখাইছোঁ এইখন আছে RTR 164V হয় দেখাই দিছোঁ চাব পাৰে আপাচি ব্লেক কালাৰৰ হয় আৰু এইখন নন ABS মডেল হয় ডিছ ভেৰিয়েণ্ট তো এইখন কিমান চনত এইটো 2018 ডিচেম্বৰ মাহৰ গাড়ী তাৰে 2019 ক'ব পাৰি আৰু ৰানিং আছে 35,000 আৰু এইটোৰ কোৱা দাম আছে 70,000 তো আস্কিং প্ৰাইচ আছে 70,000 এইখন 2019 মডেল অলমোষ্ট আৰু এতিয়া আছে এইখন পালচাৰ 150 দেখাই দিছোঁ 180 হয় দেখাই দিছোঁ গাড়ীখন চাব পাৰে ডিছ ভেৰিয়েণ্ট নন ABS মডেল এইখন কিমান চনত এইটো 2016 BS3 গাড়ী আৰু গাড়ী কণ্ডিশ্যন ধুনীয়া হৈছে পুৰা ফুল কণ্ডিশ্যনত আছে আৰু এইটোৰ প্ৰাইচ আছে 48,000 তো BS3 মডেল হয় পাৱাৰটো অভিয়াছলি বহুত ভাল হ'ব এইখনৰ আৰু এইখন প্ৰাইজো কম আছে তো 180 ছেগমেণ্টত যদি এখন ভাল গাড়ী ল'ব খোজে এইখন বেটাৰ অপশ্যন হ'ব অলৰাইট গাইজ এতিয়া চাব পাৰে এইখন FZ ভাৰ্জন 2 আছে দেখাই দিছোঁ চাব পাৰে ডিছ ভেৰিয়েণ্ট হয় এইখনো আছে জিক্সাৰ এইখনৰ প্ৰাইচ কিমান আছে এইটো 2018 গাড়ী এইটোৰ প্ৰাইচ আছে 60,000 হয় আৰু জিক্সাৰটো 2019 গাড়ী 2017 গাড়ী সৰি 2017 একদম লাষ্ট মডেল আৰু সেইটোৰ দাম আছে আপোনাৰ মোটামুটি 47,000 অনলি 47 তো এইখন একদম ফুল্লি বাজেট গাড়ী হয় বাজেট বাইক হয় কোনোবাই যদি ল'ব খোজে লুকছ প্লাছ মাইলেজ দুয়োটা বেটাৰ অপশ্যন হ'ব এইখন যদি ল'ব খোজে এই দুখন গাড়ী বাজেটতো আছে এই দুখন গাড়ী লাষ্ট গাড়ী এইখন দেখাই আছোঁ পালচাৰ 220F হয় দেখাই দিছোঁ ৰেড কালাৰৰ হয় চাব পাৰে একদম কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ীখনত দেখাই দিছোঁ তো দাদা এইখন কিমান চনত এইটো 2015 লাষ্টৰ মোটামুটি 16 হয় আৰু এইটো আস্কিং প্ৰাইচ আছে 60,000 আস্কিং প্ৰাইচ 60,000 তো অনলি 60,000ত পাই আছে এইখন পালচাৰ 220F বহুতে ভাল কণ্ডিশ্যনত আছে গাড়ীখন আৰু 220F হেভি বাইকো হয় এইখন কম বাজেটত একদম জব্দিখানা পাই থকা হৈছে এতিয়া SS মটৰ্ছত যিখিনি নতুন কালেকশ্যন আছিল আপোনালোকক গোটেইখিনি দেখালোঁ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ সময় নোপোৱা হৈছোঁ আজিকালি আৰু বেমাৰ কৰি বৰষুণ কৰিও বহুতটা ৰবিবাৰ গুচি যায় তো তাৰ মাজত আজি কিবা সময় উলিয়াই আহিলোঁ তো যিখিনি আছিলোঁ দেখালোঁ তো এতিয়া মেইন কথা
কথাবিলাক কৈ দিওঁ আপোনালোকৰ এড্ৰেছটো পোনপ্ৰথমে কৈ দিব এড্ৰেছটো নলবাৰী গণেশ মন্দিৰ হয়। বহুতে জানে নলবাৰী গোৱালপাৰা নলবাৰী হয়। বঙাইগাঁও নলবাৰী সেনেকৈ সোধে হয়। এইটো নলবাৰী ডিষ্ট্ৰিক্ট হয় হয় আমাৰ মেইন মিডিল জোনত এইটো হয় আপোনাৰ গুৱাহাটী ছাইডৰ পৰা আহিলে আপোনালোকে ৰঙিয়া পাৰ হৈ পেলাই নলবাৰী ডিষ্ট্ৰিক্ট পাব হয়। আৰু যদি বঙাইগাঁও ছাইডৰ পৰা আহে তেতিয়াহ'লে মোটামুটি বৰমা টিহু বৰমা পাৰ হৈ পেলাই আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট গণেশ মন্দিৰ পাই যাব হয়। গণেশ মন্দিৰত নামিয়ে মোক ফোন কৰি দিব ডিছক্ৰিপশ্যনত নাম্বাৰটো আছে তো মোক ফোন কৰিলে পাই যাব হয় তো ডেছক্ৰিপশ্যন বক্সত আপোনালোকক মই মনিৰুলাৰ নাম্বাৰটো দি দিম আৰু প্লাছ আপোনালোকক মই গুগল লোকেশ্যনত দি আছোঁ এছ মটৰ্ছ বুলি আছে তো যিসকলে গুগল মেপ চাই অভিয়াছলি আৰামছে আহি পাব মনিৰুলাক ফোন কৰিব লগা নাই একদম লোকেশ্যনত আহি উপস্থিত হ'ব লোকেশ্যনত পাই যাব তো এতিয়া ৰিফাইনেন্স হয়নে নহয় বহুতৰ কুৱেশ্যন আছে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স কোনো অসুবিধা নাই হয় কথা হ'ল কি মানে কি ডিষ্ট্ৰিক্টবিলাক বাছি দিয়া আছে তাৰে ভিতৰত যদি হৈ যায় তেতিয়াহ'লে হ'ব হয় মানে কি আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট হয় বঙাইগাঁও ডিষ্ট্ৰিক্ট হ'ব বৰপেটা ডিষ্ট্ৰিক্ট হ'ব বাক্সা ডিষ্ট্ৰিক্ট হ'ব ওদালগুৰি ডিষ্ট্ৰিক্ট হ'ব কামৰূপ মেট্ৰ' ৰুৰেল মৰিগাঁও নগাঁও আৰু এইফালে আপোনাৰ মানে কি দৰং মঙলদৈ শোণিতপুৰ এইটো ছাইড ৰিফাইনেন্স হৈ যায় বাকী ধুবুৰী কোকৰাঝাৰ তাৰপাছত আপোনাৰ গোৱালপাৰা লখিমপুৰ ধেমাজি এইবিলাকত মানে ফাইনেন্স নহয় তো অলমষ্ট যিকেইটা ডিষ্ট্ৰিক্ট হ'ব লাগে সেইকেইটা ডিষ্ট্ৰিক্ট হৈয়ে যায় আৰু ডিলাৰ ভিজিট কৰিলে আপোনালোকে বেছি বেটাৰ হ'ব কাৰণ ডকুমেণ্টছ আপলোড কৰিলে গোটেইখিনি ডিটেইল ওলাই পৰে তো তেতিয়া চাব বেছি সুবিধা হয় আপোনালোকে নিশ্চয় এবাৰ ডিলাৰ ভিজিট কৰক আৰু আপোনালোকে তাতে আহিলে গোটেইখিনি ডিটেইল গম পাই যাব আৰু বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যন 22 এভভ লাগে না 24 প্লাছ লাগে তো ৰিফাইনেন্স যদি কৰে 24 প্লাছ লাগে আজিকালি আগতে নালাগিছিল এতিয়া 24 প্লাছ লাগে 24 ডাউনতো হ'ব যদি কাৰোবাৰ 20 বছৰ 19 বছৰ বা 21 বছৰো আছে হয় যদি আগতে কিবা লোন লোৱা আছে হয় মানে কিবা গাড়ী লৈছিল মোবাইল লৈছিল টিভি ফ্ৰিজ এইবিলাক লৈছিল মানে চিভিল আছে তেতিয়াহ'লে 24 ডাউনতো হৈ যাব আৰু যদি একো লোন নাই ফাৰ্ষ্ট টাইম লোন হয় তেতিয়াহ'লে 24 প্লাছ লাগিব আৰু ডাউন পে'মেণ্টটো অলপ বেছি হয় তো -1 থাকিলে আপোনালোকৰ 24 প্লাছ লাগিব এইটোৱে আৰু বিশেষ একো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই তাত আপোনালোকৰ যদি হৈ যায় আৰামছে হৈয়ে যাব বাকী এক্সচেঞ্জটো হৈ যায় এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ আপোনাৰ পুৰণা গাড়ী যদি মানে কাগজ পাতিখিনি যদি ডকুমেণ্টখিনি যদি ক্লিয়াৰ থাকে সেইটো গাড়ী আমাৰ ইয়াত জমা হয় আমাৰ পৰা এটা ফ্ৰেছ গাড়ী লৈ ল'ব পাৰিব কম বয়সৰ তো এক্সচেঞ্জ হৈ যায় একো টেনশ্যন নাই আৰু বাকী যিখিনি আছিল মই দেখাই দিলোঁ আৰু এইফালে চাব পাৰে আপোনালোকে পিছফালে এড্ৰেছটো আছে মই দেখাই দিছোঁ আৰু মই ডেছক্ৰিপশ্যন বক্সতো দি দিম আৰু বাকী কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব বহুত দিনৰ মূৰত ভিডিঅ' দি আছোঁ আৰু প্লাছ লাইক কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰ কৰি দিলে আপোনালোকৰ ফ্ৰেণ্ডবোৰেও গম পাব আৰু লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব কেনে পালে ভিডিঅ'টো আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোক কেনেকুৱা গাড়ী লাগে কমেণ্ট কৰি জনাই দিব বাকী অন্য এটি ভিডিঅ'ত লগ পাম তেতিয়ালৈ টিল দেন বি ছেফ এণ্ড টাটা বয়ৰ ৰ'ব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব গাইজ সেইটো মেইন ফ্ৰী হয় একদম ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পায় বাকী অন্য এটি ভিডিঅ'ত লগ পাম তেতিয়ালৈ টিল দেন বি ছেফ এণ্ড টাটা বাই বাই এইবাৰ ফাইনেলি বাই বাই